নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি এতিয়াও লেট্ৰিনৰ বাবে আবেদন কৰা নাই, কেনেকৈ কৰিব আবেদন ফুল প্ৰচেছটো মই দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ। চাওক এই ভিডিঅ'টোত। যদি আপুনি এই পেজটোত নতুন পেজটো ফ'ল' কৰি এটা শ্বেয়াৰ কৰি দিব। চাওঁ আহক। প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপুনি তাত চাৰ্চ কৰিব ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিন আছাম। তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰথম আছাম ষ্টেট পৰ্টেল এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি এটা নতুন পেজলৈ গুচি আহিব। নতুন পেজটো অহাৰ পিছত আপোনাৰ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত লিখা আছে ক্লিক হিয়াৰ টু ৰেজিষ্ট্ৰেশ্যন ফৰ নিউ ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিন এপ্লিকেশ্যন। তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপুনি নতুন এটা পেজলৈ গুচি আহিব। যিহেতু আপুনি নতুনকৈ আবেদন কৰিব, তাৰ বাবে আপুনি চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি নতুন এটা পেজলৈ গুচি আহিব, য'ত আপোনাৰ ফোন নাম্বাৰ, প্ৰথমে আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। এইটো আপোনাৰ লগইন আইডি হিচাপে ব্যৱহাৰ কৰা হ'ব। তাৰপিছত আপোনাৰ ফোন নম্বৰটো দিয়াৰ পিছত গেট OTP-ত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি তলত দিয়া এণ্টাৰ OTP, তাত OTP-টো দিয়াৰ পিছত লগইনত ক্লিক কৰি দিব। আপুনি পেজত লগইন হৈ যাব। লগইন হোৱাৰ পিছত এনেকুৱা আপোনাৰ ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ইয়াত লিখা আছে নিউ এপ্লিকেশ্যন, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে নতুন এটা পেজলৈ গুচি আহিব। ইয়াত কি আপোনাৰ ফিল আপ কৰিব লাগিব মই সম্পূৰ্ণখিনি দেখুৱাই দিম। প্ৰথমে আপোনালোকে ইয়াত আপোনালোকৰ যিটো ষ্টেট নামটো ইয়াত অট'মেটিক দিয়া থাকিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আপোনাৰ কোনটো ব্লক হয়, ব্লকটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে কোনটো পঞ্চায়তটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ গাঁৱৰ নাম, যিটো নাম আছে তাত নামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ওপৰলৈ আহিব। তাৰপিছত আপোনালোকৰ যিটো হেবিটেশ্যন আছে, হেবিটেশ্যনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আছে আপোনাৰ ছেকশ্যন বি, টয়লেট অনাৰ্ছ পাৰ্টিকুলাৰ। ইয়াত আপোনাৰ লিখা আছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে তাত নামটো আপোনাৰ ইয়াত লিখিব। তাৰপিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ, সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। কৰাৰ পিছত আপোনালোকৰ এইটো যিটো ডিক্লেৰেশ্যন চেক বক্স আছে, এইটো বক্সত আপোনালোকে ক্লিক কৰি ইয়াত যিটো লিখা আছে ভেৰিফাই আধাৰ নম্বৰ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো ফোন নম্বৰ দিয়া আছে, সেইটো নম্বৰত এটা OTP যাব। যোৱাৰ পিছত তলত আপোনাৰ OTP-টো দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তলত গুচি আহিব। তাৰপিছত আপোনালোকৰ ইয়াত লিখা আছে আপোনালোকৰ আধাৰ কাৰ্ডত যিটো ফাদাৰ বা যদি আপুনি ছোৱালী হয় আপোনাৰ হাজবেণ্ডৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো মেল নে ফিমেল ইয়াত দিব। তাৰপিছত আপোনালোকৰ কেটেগৰীত আছে আপোনাৰ APL নে BPL। আপোনালোকে ইয়াত যদি APL আপোনালোকৰ কাৰ্ড আছে APL দিব, যদি BPL কাৰ্ড আছে BPL কাৰ্ড দিব। দিয়াৰ পিছত আপোনাৰ চাব কেটেগৰীত আছে আপোনাৰ ধৰ্মটো কি, আপোনাৰ ধৰ্মটো কি হয় ইয়াত দিব। দিয়াৰ পিছত আপোনালোকৰ কাৰ্ড টাইপ, যিটো আপোনালোকৰ কাৰ্ড টাইপ দিয়া আছে কাৰ্ড টাইপটো দিব। তাৰপিছত ৰেচন কাৰ্ড নাম্বাৰটো দিব। তাৰপিছত আপোনালোকৰ ফোন নম্বৰ, ইমেইল আইডি যদি দিব বিচাৰে দিব, আৰু আপোনাৰ এড্ৰেছটো আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ বহুৱাই দিব। তাৰপিছত আপোনাৰ ছেকশ্যন চি বেংক একাউণ্ট ডিটেইলছ। বেংক একাউণ্ট ডিটেইলছত আপোনাৰ প্ৰথমে আপোনালোকৰ বেংক একাউণ্টৰ IFSC যিটো কোড আছে সেই কোডটো ইয়াত দিব। দিয়াৰ পিছত আপোনালোকৰ নেম অফ দ্য বেংকটো ইয়াত অট'মেটিকেলি গুচি আহিব। তাৰপিছত ব্ৰাঞ্চ অফ দ্য বেংক, আপোনাৰ যিটো ব্ৰাঞ্চ হয় ব্ৰাঞ্চটো দিব। তাৰপিছত আপোনালোকৰ আছে বেংক ষ্টেট কোনটো হয় সেইটো দিব। বেংক ডিষ্ট্ৰিক্ট কি হয় সেইটো দিব। দিয়াৰ পিছত আপোনালোকৰ ইয়াত একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব আহিব। বেংকৰ একাউণ্ট যিটো নাম্বাৰ আছে আপোনাৰ নাম্বাৰটো ইয়াত দিব। আকৌ চেম ওপৰত যেনেকৈ দিছে তেনেকৈ আকৌ দিব। দিয়াৰ পিছত আপোনালোকৰ বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজটো এটা ফটো মাৰি, এইটো ফটো PDF বা JPG বা PNG-ত হ'ব লাগিব। আৰু সেইটো আপোনাৰ 200 KB, আপোনাৰ
KB তলত হ'ব লাগিব। ফটোটো আপোনাৰ 200 KB তলত হোৱাৰ পিছত ইয়াত আপোনাৰ চইচ ফাইলত ক্লিক কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিটো এপ্লাই বুলি ইয়াত লিখা আছে তলত, তাত আপোনালোকে ক্লিক কৰি দিলে আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব। সেই ৰেফাৰেঞ্চ নাম্বাৰটো লৈ আপোনালোকৰ বেংক পাছবুক, আধাৰ কাৰ্ড লৈ পেলাই আপোনালোকৰ নিজৰ ব্লকত গৈ আপোনালোকৰ যিটো এপ্লিকেশ্যনৰ ভেৰিফিকেশ্যনটো কৰাই ল'ব। কৰাই লোৱাৰ পিছত আপোনালোকৰ জিঅ' ট্ৰেকিং হোৱাৰ পিছত আপোনালোকৰ একাউণ্টত পইচা সোমাব। যদি আপোনালোক মোৰ চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।